হাই ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আহকচোন আজি দুটামান খেতি বাতিৰ লগত জড়িত ভিডিঅ' চাওঁ। আমাৰ ঘৰত খাবৰ বাবে কি খেতি কৰা হয়, ঘৰতে কি খেতি কেনেদৰে কৰা হয় আহকচোন চাওঁ। এয়া মোৰ পাছফালে দেখিছে আপোনালোকে ভেন্দি, দেখিছেনে? এয়া চাওক, নিশ্চয় দেখা পাইছে। এয়া হৈছে ভেন্দি। বেছি কৰা নাই, মাত্ৰ কেইজোপামান কৰা হৈছে, মাত্ৰ ঘৰতে খাবৰ বাবে কৰা হৈছে। আহকচোন চাওঁ ভেন্দিবিলাক। এয়া হৈছে ভেন্দি। আপোনালোকক যদি মই এটা দেখাওঁ, এইটো চাওক কিমান ধুনীয়াকৈ সজীৱ ঘৰৰ ভেন্দি দেই, ঘৰৰ ভেন্দি। আমি কিনি খাওঁ যদিও প্ৰত্যেকটো বস্তু দুই এটা আমি ঘৰতে কৰি খাবলৈ চেষ্টা কৰোঁ। আহকচোন, এয়া বেছি নহয়, প্ৰায় 10-15ৰ পৰা 20 জোপামান কৰা হৈছে, যাতে আপোনাৰ সপ্তাহৰ মূৰত এসাঁজি ভেন্দি আমি নিজৰ ঘৰৰ পৰা খাব পাৰোঁ। দেখিছে, এয়া হৈছে ভেন্দি। যিহেতু ভিডিঅ' কৰাৰ ইমান অভ্যাস নাই, সেইকাৰণে কেমেৰা কি ধৰণে ধৰিব লাগে কি ধৰণে ধৰিব নালাগে ইমান নাজানো। এয়া আপোনালোকক দেখালোঁ ঘৰৰ ভেন্দি। ভেন্দি খেতিৰ লগতে আমিনো আৰু কি খেতি কৰোঁ আহকচোন, আমি দুটামান ক্লিপ আপোনালোকক দেখাব চেষ্টা কৰোঁ। এয়া হৈছে ভেন্দি, দেখিছেনে? এয়া হৈছে ভেন্দি। আৰু এয়া বাৰু কি দেখিছে গম পায়নে? এয়া হ'ল নাৰিকল। অৰ্থাৎ আমাৰ এজোপা নাৰিকল গছ আছে, এইজোপা দেখিছে আপোনালোকে নাৰিকল গছৰ কিছুমান গুটি বেয়া হৈ সৰি পৰিছে। এইখিনি হৈছে আপোনাৰ নাৰিকল সৰি যোৱা নাৰিকল, বেয়া নাৰিকল সৰি গৈছে, এইখিনি হৈছে। আৰু তাৰ লগতে মই আপোনাক দেখাব বিচাৰোঁ কিছুমান ভিডিঅ'। এয়া চাব, এয়া হৈছে জলকীয়া, কেৰেলা, বডি ইত্যাদি তেনেধৰণে। এয়া হৈছে বডি, এইবিলাক জলকীয়া, ভেন্দি, ইটো সিটো আপোনালোকক মই আৰু দেখাম। তাৰ লগতে দেখাম আপোনালোকক এজোপা নাৰিকল। এইটো নতুনকৈ নাৰিকল পুলি ৰোপণ কৰা হৈছে। কেনেকুৱা হৈছে ৰাইজ জনাবচোন। এইটো হৈছে আপোনাৰ আহু নাৰিকল। আপোনালোকে জানেনে বাৰু আহু নাৰিকল আৰু শালি নাৰিকলৰ পাৰ্থক্যটো কি? আমি এটা কথা চাওঁ, যদিহে নাৰিকলটো আহু নাৰিকল হয়, আহু নাৰিকলৰ পাতটো আপোনাৰ অলপ ৰঙা থাকে, এই পাৰিৰ শিৰাটো ৰঙা থাকে, এইটো হৈছে আহু নাৰিকল। দেখা পাইছে? চাওক, এয়া আমাৰ বাৰীত কৰা খেতি। এইখনেই হৈছে আমাৰ বাৰীখন, এইখন হৈছে আমাৰ খেতি। আৰু আছে পাছফালে, আপোনালোকক তাৰো মই সবিশেষ দেখাম।